গুড মৰ্নিং ফ্ৰেণ্ড, হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে প্ৰাঞ্জিতা02 চেনেলত স্বাগতম জনালোঁ। আৰু যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এইটো কাৰণে প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকৰ অতি সোনকালে নটিফিকেশ্যনবোৰ যায়। আৰু যোনে যোনে মোৰ চেনেলটো আগতীয়াকৈ ছাবস্ক্ৰাইব কৰিছে, প্লিজ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু ধন্যবাদ যাচিলোঁ। আৰু কি ক'ম, আজি যাম হংকং মাৰ্কেট ডিমাপুৰ আৰু বজাৰ কৰিব। একচুৱেলি মই বজাৰ নকৰোঁ, আমাৰ ছোৱালীকেইটাই বজাৰ কৰিব আৰু বজাৰখন দেখাব মই চেষ্টা কৰিম। কেৱল আপোনালোকে ভিডিঅ'টো চাই থাকক। বলক, দেখি আছে এইটো এয়া হৈছে হংকং মাৰ্কেট ডিমাপুৰ। চ' এনেকৈ আমাৰ লগৰ ছোৱালীকেইটাই কিনি আছে। इतना दाम हो गया, हम लोग आगे लेके गए थोड़ा सा कम बोलो। ভাল লাগিব কিন্তু মুস্কান ব্লেক। অঁ, এই হেৰি তোক হেৰিকো ভাল লাগিব। এয়া কি আছিলে, এই তাইকো ভাল লাগিব এইটো, গম পাইছা? এই হংকং মাৰ্কেটত আমাৰ ইহঁতে পূৰা কাপোৰ কিনি আছে। হংকং মাৰ্কেটত আছে ডিমাপুৰ, ইহঁতে কাপোৰ কিনি আছে। চ' অলপ ফুৰিব আহিলোঁ হংকং মাৰ্কেটৰ পৰা ৰাতিপুৱা। আৰু এনেকৈ লগৰ ছোৱালীকেইটা, আমাৰ ডেন্সাৰ গ্ৰুপৰ ছোৱালীকেইটা কাপোৰ কিনি আছে। আপোনালোকে চাই লওক, মই যিমান পাৰোঁ হংকং মাৰ্কেটখন দেখাব চেষ্টা কৰিম। মুস্কান 50 টকাত লৈ ল। এইটো येलो কালাৰ আছে নাই? এইটো কালাৰ, অঁ এইটো ভাল লাগিছে। এটা গৰমৰ কাৰণে পাৰফেক্ট। ऐसा कर लेंगे और नहीं ঠিক আছে, कितना কৈছে? कितना बोला ये? ছোৱালী শ্বপিং देखा है तो हम पहले ले लेंगे। हमको ইহঁতে শ্বপিং কৰিব আহিছে। ছোৱালীকেইটাৰ লগত মই আহিলোঁ শ্বপিং কৰিব। চ' সেইকাৰণে ছোৱালী দোকানত সোমাই আছে আৰু যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰি আছোঁ। চবতে কাৰ্ড পে'মেণ্ট কিয় দিব তো होगा? और भी ले सकते हैं। और इसका कितना बोला आपने?
চোৱা এই বজাৰ চা ইহঁতৰ এইটো দিছিকা মুখখন চা এইটো দোকান ক'ত কি দোকান আগত গ'ল চিধা যায় থা এয়াৰ পৰা ডিমাপুৰ এইয়া ঠাণ্ডা খাব আহিছে চা ইমানেই গৰম লাগছে সিহঁতৰ বজাৰ কৰি কৰি ঠাণ্ডা খাব আহিছে এইটো হোটেল ন এয়া হ'ল আমুল কুল পুৰা গৰম লাগিছে বজাৰ কৰি কৰি ছোৱালীৰ কেইটাৰ লগত ঘূৰি ঘূৰি ছোৱালীৰ লগত বজাৰ কৰিব নোৱাৰি ইমানেই ঘূৰে পচন্দ নহয় কিবা নহয় বাপৰে বাপ বহুত ঘূৰিলোঁ চ' এতিয়া আমুল কুল খাই আছোঁ সেইটোৱে আৰু বাকী হোটেলত গৈ দেখাই আছোঁ হোটেলত যাওঁ আৰু এইটো ব্লগ আছিলে তোৰ কম মাৰ্কেটত মাৰ্কেট কৰিব অহা চ' আপোনাক দেখাই আছোঁ কি আছে আজি আমাৰ প্ৰগ্ৰেমো আছে যদি পাৰোঁ প্ৰগ্ৰেমটো দেখাব চেষ্টা কৰিম ত' আৰু ভাল লাগিল ডিমাপুৰত আহি কম মাৰ্কেটত ছোৱালীকেইটাৰ লগত মাৰ্কেট কৰিলোঁ ত' এই তামোল ফুল খাই আছোঁ আপোনালোকে ব্লগটো চাই থাকক যদি আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই মই ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম আপুনি তাতে গৈ ভিজিট কৰিব আৰু বাকী হোটেলত গৈ কথা পাতি আছে এয়া হৈছে ময়ূৰ হোটেলত আছোঁ চ' আপুনি চাই থাকক এইটো ময়ূৰ হোটেলৰ এইখন পুৰা ধুনীয়া হোটেল হয় চ' এনেকৈ ময়ূৰ হোটেল আৰু চাই লওক বৰ্তমান এতিয়া বজাৰ কৰি হোটেলত সোমাইছোঁ চ' গৈ থাকোঁ বজাৰত ক'ত ভিডিঅ' বনাই এতিয়া নেকি কি ল'লি হা এইয়া বজাৰ কৰি আহি সিহঁতৰ আলোচনা চাওক এই ছোৱালীৰ ৰুম এইটো ছোৱালীৰ ৰুম ইহঁতে বজাৰ চজাৰ কৰি আহি চাওঁ ইহঁতে কি বা ইমান বজাৰ কৰিছে এই চা मारो मुझे मारो मारो मुझे मारो मारो আৰু কিবা হেৰি এই চা বজাৰ চাই কাপোৰ ল'লে এই টপলা চাওক এই হাতত এইটো দে দেখাই দে মুস্কান তোৰ কি ল'লি এই চাওক এইগিলা 100 আৰে মোৰ লগত গেছি না মোৰ লগত গেছি না না দিছিকা মোৰ লগত গেছি না সেইকাৰণে আছে জোতাযোৰ 500 তই আমি য'ত কথা পাতিছোঁ তাৰে ওচৰতে দোকানখন আছে আপোনালোকক বস্তু এটা দেখাইছোঁ দেই মনে মনে মই মানে বাহিৰত গৈছিলোঁ ন বজাৰ কৰিব ছোৱালীকেইটাৰ লগত চ' হোটেলত আহি আমাৰ মোৰ ৰুমত ল'ৰাকেইটাই কি কৰি আছে মই দেখাইছোঁ ঠিক আছে আপোনালোকে চাই থাকক যি মানুহ এই মোবাইলৰ লগত টিপি আছে এই চাওক এই মহাপণ্ডিত কেইটাই এই এটা এই কি বিজি গাৰ্লফ্ৰেণ্ডবিলাকৰ লগত মোবাইলটো দেখাই আছোঁ এইয়া কি বিচাৰি আছে নাচা কিয় এই এটা বৰ্তমান ৰুমত আহি পালোঁ চ' বজাৰ কৰি কৰি ভাগৰ লাগিলে ইমানেই বজাৰ কৰিলে ইহঁতে ছোৱালীৰ লগত কেতিয়াও বজাৰ কৰিব নোৱাৰি সিহঁতৰ মানে পচন্দ বোলা বস্তুটোৱে নহয় ইমান ঘূৰিব লাগে চ' ৰুমত আহিলোঁ ফাইনেলি আৰু এতিয়া আমি ৰেডি হ'ব লাগিব শ্ব' আছে ৰেডি হৈ আছোঁ এই ইহঁতে মেকআপ কৰি দীপ দেখা দীপ চা দীপ চা এই মেকআপ কৰি আছোঁ শ্ব'ৰ বাবে ত' ৰেডি হৈ আছোঁ যদি পাৰোঁ শ্ব'টো দেখাব চেষ্টা কৰিম আৰু এতিয়া আমি হোটেলৰ পৰা ৰেডি হৈ আছোঁ গাড়ী আহিব নিব তোৰ নাম ৰবিনা নহয় নেকি অঁ বেলেগ দিব লাগিব
এই মালবাহী চাইছি বে এ মুস্কান হাই মাতি হাই এইটো খাই আছে কি এইটো জেলি ব্ৰেড খাই আছে বাইদেউ আৰু এইটো চেক কৰি আছে আৰু ইহঁতক কামত লগাই দিছোঁ এইয়া কামত হাউচ কিপিঙৰ বস্তু শিকাই আছোঁ এইটো হৈছে মুস্কান এইয়া কি মজা ইস্ত্ৰি কৰি আছে এই চব মুস্কান এইয়া এই লগাই আছে জেলি কি মৰমত লগাইছে যাতে জেলিখন মানে দুখ নাপায় ব্ৰেডখন দুখ নাপায় এই বেলেগক দিয়ে নহয় আৰু এই খোৱা মানুহজন হৈছে দীপশিকা এনেকৈ কোনোবাই ইস্ত্ৰি কৰি আছে কোনোবাই ব্ৰেডত জেলি লগাই খাই আছে আৰু মই মহাপণ্ডিতে এনেকৈ শুই আছোঁ চব যাবৰ কাৰণে ৰেডি কেৱল আপোনালোকে চাই থাকিব গোটেইবিলাকে আজি ঘৰ যাম ৰাতি ট্ৰেইন আছে শ্ব' কৰি পেলাই ৰাতি ঘৰ ওলাই দিম তো গুৱাহাটী গৈ পাম কালি আজি ৰাতি 11টা কিমান ট্ৰেইন আছে শ্ব' কৰি আহিলোঁ এতিয়া ৰুমত এতিয়া আমাৰ ট্ৰেইন আছে যাবৰ কাৰণে ৰেডি হৈ আছোঁ এইটো চাওঁ যাবৰ কাৰণে ৰেডি হৈ আছে চ' আমি যাব এতিয়া যাম আৰু বেয়া নাপাব শ্ব'ত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ তাতে নাচি থাকিব লগা হ'ল নাচি থাকিবৰ কাৰণে মোবাইলটো ওলাব নোৱাৰিলোঁ চ' সেইটো কাৰণে দিব নোৱাৰিলোঁ যিখিনি পাৰোঁ এইটো ব্লগত মই দিছোঁ এতিয়া পেকিং কৰিছে আমি নাইট জাৰ্ণি আছে চ' যাবৰ কাৰণে ৰেডি হৈ আছোঁ বস্তুবোৰ পেকিং কৰি আছে চ' এইটো ব্লগ মই ইয়াতে সমাপ্ত কৰিলোঁ যদি ভাল লাগে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা ডিছক্ৰিপশ্যনত মোৰ লিংকটো দিয়া থাকিব চ' ফ'ল' কৰিব চ' বাই বাই আৰু নেক্সট ব্লগত মই আপোনালোকক লগ পাই আছোঁ